Hello my dear children, welcome to my GKD YouTube channel. Today I will teach you the remaining part of the poem Sympathy of class 8 English under SCRT Assam. ইতিমধ্যে প্ৰথম ভিডিঅ'টোত মই সিম্পেথিৰ অসমীয়া ভাঙনিখিনি পঢ়াই দিছো। আজি তোমালোকক সিম্পেথিৰ প্ৰশ্নোত্তৰৰ লগত বাকি ক্ৰিয়াকলাপবোৰ পঢ়ি লও আহা। লেটস স্টার্ট। 1 নম্বৰত দিয়া আছে read the poem and choose the correct options to complete the sentences. तार माने कविताखन पढ़ी तुम्हालोके तলত दिया बाक्यবোৰ চাৰিটা বিকল্প দিয়া আছে, তাৰে ভিতৰত যিকোনো এটা বিকল্পৰে পূৰ্ণ কৰিব দিছে। এ নম্বৰ প্ৰশ্ন দিছে the poet was in deep sorrow. A proud man came and helped him by ইয়াৰ চাৰিটা অপশন দিছে। 1 নম্বৰত দিয়া আছে offering him kind words, 2 নম্বৰত দিয়া আছে ignoring him, 3 নম্বৰত দিয়া আছে giving him gold, 4 নম্বৰত দিয়া আছে giving him pleasant company। ইয়াৰ উত্তৰটো হ'ব তোমালোকৰ 3 নম্বৰ giving him gold। বি নম্বৰ প্ৰশ্নটো দিয়া আছে when the poet lay in want and grief the one who helped him was। তাৰ মানে ইয়াত কি কৈছে, যেতিয়া কবি নিজে দুখ আৰু বেদনাত পৰি আছিল তেতিয়া এজন মানুহ আহি সহায় কৰিছিল। আৰু কোনজন মানুহ আহিছিল? এ প্ৰাউড মেন, এজন দাম্ভিক মানুহ আহি যে সোণৰ টুকুৰা দি কি কৰিছিল, কবিক সহায় কৰিছিল। সি নম্বৰ প্ৰশ্ন দিয়া আছে দ্য পোৰ মেন গেভ দ্য পয়েট। তাৰ মানে দুখীয়া মানুহজনে কবিক কি দিছিল? সিম্পেথি দিছিল, তাৰ মানে সহানুভূতি দিছিল। দুই নম্বৰ প্ৰশ্নত কৈছে when the poet sorrow passed he went to the proud man and gave and চাৰিটা অপশন দিয়া আছে। তাৰ মানে ইয়াত কৈছে অসমীয়া ভাঙনিখিনি এনেকুৱা, যেতিয়া কবিৰ দুখ কষ্টবোৰ পাৰ হৈছিল তেতিয়া কবি নিজে গৈখিনি দাম্ভিক মানুহজনক কি দিছিল? সোণখিনি ঘূৰাই দিছিল। গতিকে ইয়াৰ উত্তৰটো হ'ব 1 নম্বৰ গেভ হিম বেক দ্য গোল্ড, তাৰ মানে সোণখিনি উভতাই দিছিল। আৰু ই নম্বৰত দিছে দ্য পয়েট ৰেফাৰ্ছ টু সিম্পেথি এজ হেভেনলি বিকজ সিম্পেথি। কবি কৈছে ইয়াত যে সিম্পেথি সহানুভূতিক স্বৰ্গীয় বুলি কোৱা হয়। কাৰণটো কি? স্বৰ্গীয় যে কোৱা হয় কাৰণ কি? ইয়াৰ উত্তৰটো হ'ব যে ইজ এন অৰ্ডিনাৰী হিউমেন ফিলিং, তাৰ মানে সহানুভূতি হ'ল এটা সাধাৰণ মানুহৰ অনুভূতি। এতিয়া আমি কুৱেশ্যন নম্বৰ 2 আলোচনা কৰিম। কুৱেশ্যন নম্বৰ 2A1 ইয়াত প্ৰশ্ন দিয়া হৈছে হাউ ডিড দ্য প্ৰাউড পাৰ্চন হেল্প দ্য পয়েট হোৱেন দ্য পয়েট ৱাজ আনহেপি। অসমীয়াখিনি হ'ব কবিগৰাকী যেতিয়া দুখী আছিল দাম্ভিক লোকজনে কবিক কিদৰে সহায় কৰিছিল। ইয়াৰ এনচাৰটো হ'ব এনেকৈ হোৱেন দ্য পয়েট ৱাজ আনহেপি দ্য প্ৰাউড মেন হেল্পড হিম বাই অফাৰিং গল্ড। তাৰমানে অসমীয়া ভাঙনিখিনি হৈছে কবিগৰাকী যেতিয়া দুখী আছিল দাম্ভিক লোকজনে কবিক সোণ দি সহায় কৰিছিল। কুৱেশ্যন নম্বৰ 2 হোৱাট ডিড দ্য পোৰ মেন ডু হোৱেন হি ফাউণ্ড দ্য পয়েট লাইং ইন পেইন এণ্ড ছেডনেছ। অসমীয়া হ'ব কবিগৰাকী যেতিয়া দুখ বেদনা আৰু বিষণ্ণ ভাৱত পৰি আছিল দুখীয়া লোকজনে কি কৰিছিল। এনচাৰটো এনেকৈ দিবা হোৱেন দ্য পয়েট লাইং ইন পেইন এণ্ড ছেডনেছ দ্য পোৰ মেন গেভ হিম ব্ৰেড এণ্ড ৱাছড হিম ডে এণ্ড নাইট। কবিগৰাকীয়ে দুখ যন্ত্ৰণা আৰু বেদনাত পৰি থকা অৱস্থাত দুখীয়া লোকজনে তেওঁক খাদ্যবস্তু দিছিল আৰু দিনে নিশাই তেওঁক চোৱা চিতা কৰিছিল। কুৱেশ্যন নম্বৰ 3 প্ৰশ্নটো আছে হোৱাই ডিড দ্য পয়েট থিংক ডেট হি কেনট হেল্প দ্য পোৰ মেন বেক ইন দ্য ছেম ৱে। দুখীয়া লোকজনে কৰা সহায়ক একেধৰণে উভতাই দিব নোৱাৰে বুলি কবিগৰাকীয়ে কিয় ভাবিছিল। ইয়াৰ উত্তৰটো তোমালোকে এনেকৈ দিবা দ্য পয়েট থট ছ বিকজ দ্য পোৰ মেন হেল্প ৱাজ ইনকম্পাৰেবল এণ্ড ডেট ৱাজ এন ইনাৰ হিউমেন ফিলিং হুইচ দ্য পয়েট টাৰ্মড এজ হেভেনলি সিম্পেথি। কবিয়ে তেনেদৰে ভাবিছিল কাৰণ দুখীয়া লোকজনে কৰা সহায়খিনি অতুলনীয় আছিল আৰু সেয়া আছিল মানুহৰ আভ্যন্তৰীণ অনুভৱ, যাক কবিয়ে স্বৰ্গীয় সহানুভূতি বুলি কৈছে। কুৱেশ্যন নম্বৰ 4 হোৱাই ৱাজ দ্য পোৰ মেনছ হেল্প গ্ৰেটাৰ দেন গল্ড। দুখীয়া লোকজনে কৰা সহায়খিনি সোণতকৈ কিয় অধিক মূল্যৱান। ইয়াত এনচাৰটো তোমালোকে এনেকৈ দিবা দ্য পোৰ মেনছ হেল্প গ্ৰেটাৰ দেন গল্ড বিকজ দ্য সিম্পেথি ইজ গ্ৰেটাৰ দেন গল্ড। দ্য গল্ড কেন বি ৰিটাৰ্ণেবল বাট সিম্পেথি কেন নট বি ৰিটাৰ্ণ। দুখীয়া মানুহজনৰ সহায় সোণতকৈ মহান, কিয়নো সহানুভূতি সোণতকৈ মহান। সোণ ঘূৰাই দিব পাৰি কিন্তু সহানুভূতি ঘূৰাই দিব নোৱাৰি। কুৱেশ্যন নম্বৰ 4 অহ গল্ড ইজ গ্ৰেট বাট গ্ৰেটাৰ ফাৰ ইজ হেভেনলি সিম্পেথি হোৱাই ডাজ দ্য পয়েট থিংক ছ। সোণ মূল্যৱান কিন্তু স্বৰ্গীয় সহানুভূতি তাতকৈ অধিক মূল্যৱান। কবিয়ে কিয় তেনেদৰে ভাবিছে। এনচাৰটো এনেকৈ দিবা অহ গল্ড ইজ গ্ৰেট বাট গ্ৰেটাৰ ফাৰ ইজ হেভেনলি সিম্পেথি।
দ্য পয়েট থট সো বিকজ হেভেনলি সিম্পেথি cannot be returnable, it touches mind and heart. God cannot do that and it can be returned. হন মহান কিন্তু স্বৰ্গীয় সহানুভূতি তাতকৈ অধিক মূল্যৱান। কবিয়ে এনেকুৱা ভাবিছিল কাৰণ স্বৰ্গীয় সহানুভূতি উভতাই দিব নোৱাৰি আৰু ইয়ে মন আৰু অন্তৰ স্পৰ্শী হয়, কিন্তু হন ইখিনি কৰিব নোৱাৰে, আনকি ইয়াক অতি সহজে উভতাই দিব পাৰি। ইখিনিয়ে আছিল তোমালোকৰ কুৱেশ্যন নম্বৰ 2A থকা প্ৰশ্ন উত্তৰখিনি। কুৱেশ্যন নম্বৰ বিত কৈছে ফাইণ্ড ইন দ্য পয়েম লাইনছ ডেট মেচ দ্য মিনিং অফ দ্য ফ্ল'য়িং চেণ্টেঞ্চেছ। তাৰমানে ইয়াত কৈছে যে কবিতাটোত তোমালোকে অৰ্থবোৰ উলিওৱা তলত দিয়া বাক্যবোৰৰ। ইয়াত যেনেকুৱা দিয়া আছে যে আই ৱাজ ছেড এণ্ড ভেৰি আনহেপি, ইয়াত তোমালোকৰ কবিতাত কি দিয়া আছে এইটো শাৰীৰ ঠিক একেটা মিনিং হ'ব আই লে ইন সৰ' ডিপ ডিষ্ট্ৰেছড। 2 নম্বৰ দিয়া আছে আই ৱাজ ইন নিড এণ্ড ৱাজ ছেড এণ্ড হাৰ্ট, ইয়াত হ'ব আই লে ইন ৱান্ট এণ্ড গ্ৰিপ এণ্ড পেইন। 3 নম্বৰ দিয়া আছে হি ফেড মি এণ্ড টুক কেয়াৰ অফ মি, ইয়াত হ'ব হি গেভ মি ব্ৰেড এণ্ড ৱাছড মি নাইট এণ্ড ডে। 4 নম্বৰত দিয়া আছে গল্ড ইজ ভেলুৱেবল বাট চিম্পেথি এণ্ড লাভ আৰ ফাৰ মোৰ ভেলুৱেবল, ইয়াৰ উত্তৰটো হ'ব এনেকুৱা অহ গল্ড ইজ গ্ৰেট বাট গ্ৰেটাৰ ফাৰ ইজ হেভেনলি চিম্পেথি। চি নম্বৰত মেক চেণ্টেঞ্চেছ উইথ দ্য ফ্ল'য়িং ফ্ৰেজেছ, 3টা ফ্ৰেজ দিয়া আছে, এই 3টা ফ্ৰেজেৰে তোমালোকক বাক্য ৰচনা সজাব দিছে। মই ইয়াত কৰি দিছোঁ লুকছ ৱেৰ ক'ল্ড, মানে চাউনিখন দেখাত কি আছিল ঠাণ্ডা আছিল বা শীতল আছিল। দ্য প্ৰাউড মেনছ লুকছ ৱেৰ ক'ল্ড, মানে অহংকাৰী মানুহজনৰ চাউনিটো কি আছিল শীতল আছিল। নাইট এণ্ড ডে দ্য প'ৰ মেন ৱাজ দ্য পয়েট নাইট এণ্ড ডে, দুখীয়া মানুহজনে কবিক দিনে নিশাই চোৱা চিতা কৰিছিল। পে হিম বেক আই পেড হিম বেক দ্য মানি ডেট হি গেভ মি, মই তেওঁৰ টকাখিনি উভতাই দিছিলোঁ যিখিনি সি মোক দিছিলে। কুৱেশ্যন নম্বৰ 3A দিয়া আছে আই লে ইন সৰ' ডিপ ডিষ্ট্ৰেছ, তলত এটা আণ্ডাৰলাইন কৰা আছে, এই আণ্ডাৰলাইনৰ অৰ্থটো কি হ'ব 3টা বস্তু দিয়া আছে অপশ্যন হিচাপে তোমালোকক ট্ৰাইড আনহেপি এংগ্ৰি, ইয়াত হ'ব আনহেপি। বিত দিয়া আছে হি গেভ মি গল্ড, গল্ডৰ সলনি কি হ'ব মানি। এণ্ড ব্লেছড হিজ চেৰিটি, চেৰিটি মানে কাইণ্ড হেল্প হ'ব ইয়াত। এ প'ৰ মেন পাষ্ট মাই ৱে, পাষ্ট মানে অতিক্ৰম কৰা, তাৰমানে টু মুভ পাষ্ট হ'ব। ই নম্বৰত ইজ হেভেনলি চিম্পেথি, তাৰমানে হ'ব গডলি গুডনেছ। এফ নম্বৰত দিয়া আছে গেটাৰ ফাৰ ইজ হেভেনলি চিম্পেথি, এই চিম্পেথিৰ মিনিং কি হ'ব, ইয়াত হ'ব দ্য ফিলিং অফ বিং চৰি এট এনাডাৰ্ছ ছেডনেছ। 4 নম্বৰত কৈছে লেটছ হেভ ফান উইথ ৱাৰ্ডছ, এতিয়া আমি শব্দৰ লগত ধেমালি কৰোঁ আহা। ইয়াত অসমীয়াখিনি ইয়াত হ'ব যে কিছুমান শব্দ তলত খেলি মেলি কৰি দিয়া আছে, প্ৰথম স্তম্ভত এইবোৰ শুদ্ধকৈ লিখিব দিছে আৰু এই শব্দবোৰৰ বিপৰীত শব্দ লিখিব দিছে, লগতে এই শব্দটো নাউন হ'বনে এডজেক্টিভ হ'ব এইটো একেবাৰে শেষৰ স্তম্ভত লিখিব দিছে। মই তোমালোকক লিখি দিছোঁ, অলপ পঢ়াই দিছোঁ। এইটো হ'ব স্বৰ, প্ৰথমটো স্বৰ হ'ব, দ্বিতীয়টো চিম্পেথি, তৃতীয়টো হ'ব কাইণ্ডলি, চতুৰ্থটো গ্ৰিপ, পঞ্চমটো হ'ব প্ৰাউড, ষষ্ঠটো চেৰিটি আৰু সপ্তমটো হ'ব কল্ড। এণ্টনিমছ আৰু নাউন নে এডজেক্টিভ এইখিনি বস্তু তোমালোকে নিজে নিজে চাই ল'বা। 4 নম্বৰ প্ৰশ্নটোত কিছুমান বাক্য ওলট পালটকৈ সজোৱা আছে, এইখিনি তোমালোকক চিধাকৈ লিখিব দিছে, ক্ৰম অনুসাৰে লিখিব দিছে। এইটো প্ৰথম এ নম্বৰটো দিছে ডিপলি স্লেছ ডিষ্ট্ৰেছ স্লেছ ৱাজ স্লেছ হি, এইটো চিধাকৈ লিখিলে হ'ব হি ৱাজ ডিপলি ডিষ্ট্ৰেছ। বি নম্বৰটো হ'ব এ প্ৰাউড মেন হাৰ্ট অফ হিজ গ্ৰিপ। চি নম্বৰটো হ'ব হিজ লুকছ ৱেৰ ক'ল্ড। ডি নম্বৰটো হি ডিড নট অফাৰ এ কাইণ্ডলি ৱাৰ্ড। ই নম্বৰটো হি পেইড বেক টু হিম দ্য গোল্ড। এফ নম্বৰটো আই ইভেন থেংকড হিম। জি নম্বৰটো হ'ব দ্য প'ৰ মেন গেভ হিম ব্ৰেড এণ্ড টুক আফটাৰ হিম। এইচ নম্বৰটো হ'ব দ্য প'ৰ মেন চিম্পেথি ইজ গ্ৰেটাৰ দেন গোল্ড। ইয়াত 6 নম্বৰত কৈছে তোমালোকক তলৰ পেৰাগ্ৰাফখিনি পঢ়িব দিছে আৰু কোনটো পেৰাগ্ৰাফ কবিতাটোত থকা কোনটো ষ্টেঞ্জাৰ লগত মিল আছে এইখিনি লিখিব দিছে। তোমালোকে নিজে নিজে পঢ়ি ল'বা, মই ষ্টেঞ্জাৰখিনি লিখি দিছোঁ। প্ৰথম পেৰাগ্ৰাফটো হ'ব ষ্টেঞ্জাৰ 3 লগত মিল আছে, দ্বিতীয়টো ষ্টেঞ্জাৰ 2, তৃতীয় পেৰাগ্ৰাফটো আছে ষ্টেঞ্জাৰ 1 লগত মিল, চতুৰ্থটো আছে ষ্টেঞ্জাৰ 4 লগত মিল। 7 নম্বৰ কুৱেশ্যনত কৈছে লুক আপ দ্য ডিকশ্যনাৰী টু ফাইণ্ড আউট হোৱাট ইজ মিন বাই দ্য ৱাৰ্ড ভেলুজ, মানে হ'ল মূল্যবোধ। বি নম্বৰত তোমাৰ এইটোক আলোচনা কৰি দিছে হোৱাট ইজ মিন বাই দ্য টাৰ্ম হিউমেন ভেলুজ, হিউমেন মানৱীয় মূল্যবোধ কি বুলি কোৱা হয়, এইখিনি তোমালোকে নিজে নিজে চাই ল'বা।
আৰু C নম্বৰত কিছুমান হিউম্যান ভ্যালুজ অৰ্থাৎ মানৱীয় মূল্যবোধৰ লগত জড়িত কিছুমান ওয়ার্ড লিখিব দিছে আৰু ওয়ার্ডবোৰৰ মিনিং লিখিব দিছে লগতে ওয়ার্ডৰ লগত জড়িত সমাৰ্থক শব্দ বা সিনোনিম এণ্ড এন্টোনিমছ মানে বিপৰীত শব্দ ইয়াত প্ৰথম শব্দটো দিয়া আছে কাইন্ডনেছ এটো মানেটো কিতাপত দিয়া আছে সিনোনিমছ এন্টোনিমছ ইয়াত লিখিছো 2 নম্বৰত ট্ৰুথ দা কোৱালিটি অফ বিং ট্ৰু ৰিয়েলিটি জাস্টিস এন্টোনিমছ হ'ব ইনএকুৰেসি লাভ এ ইন্টেন্স ফিলিং অফ ডিপ এফেকশন সিনোনিম এফেকশন আৰু এন্টোনিম হ'ব হেট বাকিখিনি তোমালোকে পঢ়ি লবা 8 নম্বৰ কোৱেশ্চনত তোমালোকক এখন নিজে নিজে গল্প এখন লিখিব দিছে ইয়াত হিন্টস দিয়া আছে এইখিনি চাই লবা আৰু 9 নম্বৰত দুখন চিত্ৰ দেখা পাইছা ইয়াত এ নম্বৰত দিয়া আছে গিভ মি সাম ব্ৰেড আৰু বি নম্বৰত দিয়া আছে টেক মি টু দা ডক্টৰ ইয়াত কি কৈছে যে মানুহৰ লগত কেনেকৈ কথা পাতিব লাগে এইখিনি তোমালোকক শিষ্টাচাৰৰ বিষয়ে শিকাই দিছে যে কোনোবা মানুহক যদি মই কওঁ যে মোক কিছু ৰুটি দিয়া এটো ডাইৰেক্ট কথা কোৱা হয় ইয়াত ইমান হোলা শুনা নাযায় গতিকে অলপ ভদ্ৰভাৱে ক'ব লাগিব মানুহৰ লগত মানুহৰ পৰা যিকোনো বস্তু খুজিলে অলপ ভদ্ৰ সুৰত হোলা সুৰত ক'ব লাগিব ঠিক তেনেকুৱা ইয়াত কৈছে মোক ডক্টৰৰ ওচৰলৈ লৈ যোৱা এই ওপৰত বাক্য দুটা আছে এই বাক্য দুটা আমি বেলেগ ধৰণে ক'ব পাৰো কি ব্যৱহাৰ কৰিম এই বাক্য দুটা ভালকৈ বা হোলা সুৰত ক'বলৈ হলে আমাক কুড নাইবা উড ব্যৱহাৰ কৰিব লাগিব যেনেকুৱা গিভ মি সাম ব্ৰেড ইয়াত কৈছে উড অর কুড ইউ গিভ মি সাম ব্ৰেড যে উড ইউ গিভ মি সাম ব্ৰেড যে আপুনি মোক অলপ ৰুটি দিব পাৰিবনে ইয়াত দিছে যে কুড উড ইউ টেক মি টু দা ডক্টৰ যে আপুনি মোক ডক্টৰৰ ওচৰলৈ লৈ যাব পাৰিবনে আৰু 2 নম্বৰত দিছে আই ওয়ান্ডাৰ ইফ ইউ কুড গিভ মি সাম ব্ৰেড মই বিস্মিত হম যদি আপুনি মোক অলপ ৰুটি দিয়ে 3 নম্বৰত কৈছে উড ইউ মাইন্ড গিভিং মি সাম ব্ৰেড যদি আপুনি মন বেয়া নাপায় বা মন নকৰে মোক অলপ ৰুটি দিয়ক ঠিক তেনেকুৱা এই একটা শব্দ টেক মি টু দা ডক্টৰ তিনি ধৰণে ইয়াত তোমালোকক শিকাই দিছে আই ওয়ান্ডাৰ ইফ ইউ কুড টেক মি টু দা ডক্টৰ মই বিস্মিত হম যদি আপুনি মোক ডক্টৰৰ ওচৰলৈ লৈ যায় এটা হ'ব উড ইউ মাইন্ড টেকিং মি টু দা ডক্টৰ তুমি মোক চিকিৎসকৰ ওচৰলৈ লৈ যাবলৈ বেয়া পাবা নেকি এনেকুৱা ধৰণৰ প্ৰশ্ন কৰিছে কিমান হোলা শুনা গৈছে তো গতিকে এইখিনি বস্তু তোমালোকে ঘৰত প্ৰেক্টিছ কৰিবা উড এণ্ড কুড ব্যৱহাৰ কৰি যেনেকুৱা হেল্প মি মোক সহায় কৰা এতিয়া যদি তুমি কোৱা প্লিজ হেল্প মি তেতিয়াহ'লে অলপ হোলা শুনা যাব অলপ ভদ্ৰতাৰ সুৰত ক'ব পৰা হ'ব এনেকুৱা হেল্প মি মোক সহায় কৰা প্লিজ হেল্প মি অলপ ভাল শুনা যায় যে মোক অলপ সহায় কৰা আৰু যদি ইয়াত ক'ব পৰা যে উড ইউ হেল্প মি প্লিজ ভিডিঅ'টো ইমানেই ভিডিঅ'খন চাই ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব লগতে বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব সকলোকে ধন্যবাদ জনাই আজি সামৰিছোঁ